ৰাগ, ভালে আছা? ময়ো ভালে আছোঁ। অৱশ্যে তুমি হয়তো মোৰ ভাল বেয়া জনাটো প্ৰয়োজন বুলি নাভাবিব পাৰা। তথাপি ৰাগ, শেষ চিঠি মোৰ এইখন। যোৱা 6টা মাহে তোমালৈ পঠিওৱা অলেখ অসংখ্য চিঠিৰ উত্তৰ এখন কাগজেৰে সামৰিলা। এতিয়া অৱশ্যে কথা বতৰাৰ অৱকাশ বাকীও নাই। মোৰ স্ফীত উদৰে সকলোকে উত্তৰবোৰ দিছে ইতিমধ্যে। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল তোমাৰ অস্বীকাৰে মোক অলপো বিচলিত কৰিব নোৱাৰিলে, বৰঞ্চ বহুত সাহস পালোঁ। তোমাৰ কথাবোৰো বুজি পাইছোঁ মই। হয়তো ঠিকেই কৈছা তুমি। তোমাৰ সম্ভ্ৰান্ত পিতৃৰ ড্ৰয়িং ৰুমৰ মখমলৰ চোফাত মোৰ নাঙলৰ ঘঁহনিত কাণ ছিঙি যোৱা পিতাই কেনেকৈ বহিব? মাৰ্বলৰ পাকঘৰত মোৰ আই জুহালৰ তিলপিঠাই খুৱাব জানো? তোমাৰ চেগুন কাঠৰ কিং চাইজ বিচনাখনত মই হাতেৰে ফুল বচা বিচনা চাদৰখন নিমিলিব কোনো কাৰণতে। অলপ দেৰি হ'ল যদিও চব বুজিব পাৰিছোঁ মই। ভাল পাওঁ যে তোমাক প্ৰাণ ভৰি, হৃদয়ৰ সমস্ত আৱেগেৰে। তোমাৰ প্ৰেমে মোক ইমানেই আত্মহাৰা কৰি তুলিছিল যে নিজৰ অস্তিত্বও পাহৰিছিলোঁ। তুমি নহ'লে নিজৰ উপস্থিতিকো সন্দেহ কৰিছিলোঁ। নিচা হৈ পৰিছিলা কিজানি তুমি। সেইকাৰণেই প্ৰচুৰ বিশ্বাসেৰে তোমাৰ হাতত তুলি দিছিলোঁ ইমান দিনে সযতনে থোৱা মোৰ আটাইতকৈ মূল্যৱান সম্পদ। সেয়ে চাগে তোমাৰ শেষ বাক্যটোৱে জোকাৰি গ'ল মোক বেয়াকৈ। তোমাৰ শয্যালৈ মোক আমন্ত্ৰণ কৰাটো তোমাৰ সিদ্ধান্ত আছিল আৰু তোমাৰ ওচৰত সমৰ্পিত হোৱাটো মোৰ সিদ্ধান্ত। আমি শুদ্ধ কৰিছিলোঁ নে ভুল কৰিছিলোঁ নাজানো, কিন্তু তাত এটি নিষ্পাপ জীৱনৰ কোনো ভুল নাই। কেনেকৈ ক'ব পাৰিলা তুমি? ভাবিবও কেনেকৈ পাৰিলা যে কোনোবা এখন নাৰ্ছিং হোমৰ এটা বন্ধ কোঠৰীত মোৰ স্বাভিমানবোৰ পেলাই থৈ আহিম? মোৰ প্ৰেম, মোৰ পূজা, মোৰ অভিমান আৰু মোৰ স্বাভিমানত আঘাত হনাৰ অধিকাৰ কাৰোৰে নাই, তোমাৰো। তুমিওতো ভাল পাইছিলা মোক। অন্ততঃ মই ভাবিছিলোঁ তেনেকৈ। এটা সময় আছিল নি এইটো নি সেইটো, কেৱল নি আৰু নি। মোৰ গান শুনি ভাল পাইছিলা তুমি আৰু এটাৰ পিছত এটা গান গাইছিলোঁ তোমাৰ বাবে। মোৰ ক্লাছবোৰ ক্ষতি কৰিও তোমাৰ কাৰণে কেম্পেইন কৰিছিলোঁ। নমিনেশ্যনৰ দিনা সমদলৰ সকলোতকৈ ডাঙৰ চিঞৰটো হয়তো মোৰেই আছিল। আৰু তুমি জয়ী হোৱাৰ দিনা যে মোক সকলোৰে আগত সাবটি ধৰিছিলা, সৰু ল'ৰা এটাৰ দৰে লাগিছিল তোমাক। বহুত সুখী হৈছিলোঁ মই। কৃষ্ণচূড়াবোৰ মোৰ বুকুতো ফুলিছিল। শাল ফুলে সপোন ৰচিছিলোঁ। তোমাৰ হাতত ধৰি জীৱনৰ উঠা নমাবোৰ অতিক্ৰম কৰাৰ সপোন। পিতাইৰ সপোন আছিল মই গাঁৱৰ জৰাজীৰ্ণ বিদ্যালয়খনত শিক্ষকতা কৰিম আৰু বানে ধোৱা অৱহেলিত অঞ্চলটো শিক্ষাৰ পোহৰত জিল মিলাব। কিন্তু একমাত্ৰ তোমাৰ আবদাৰত মই ৰৈ গৈছিলোঁ গুৱাহাটীত। কোম্পানীৰ চাকৰিত মূৰটো গুজি পিঠি দিছিলোঁ মোৰ পিতাইৰ আশাবোৰলৈ। পিতায়ে একো কোৱা নাছিল। তেওঁৰ মৌনতাত মই দুখ অভিমানবোৰ বাৰুকৈ বুজিছিলোঁ। তুমি নুবুজিবা এইবোৰ, কাৰণ ইউনিভাৰ্চিটিৰ ডিগ্ৰী তোমাৰ বাবে হয়তো এটা ষ্টেটাছ চিম্বল আছিল, কিন্তু মই মোৰ গাঁওখনৰ ভিতৰত প্ৰথম স্নাতকোত্তৰ আছিলোঁ। জানা, তাই এতিয়া লৰচৰ কৰিবলৈ লৈছে। তাই, সি নহয়, মই জানো। মোৰ দৰেই হ'ব তাই। মোৰ হাঁহি কান্দোনবোৰ এতিয়াৰ পৰাই বুজে। হায়ে কৈছে, ছোৱালীয়ে হ'ব তোৰ, ইমান শকত হৈছ। আচৰিত হৈছা নহয়নে? এজনী কুমাৰী মাতৃক কেনেকৈ কোনোবাই। ময়ো আচৰিত হওঁ কেতিয়াবা। কিন্তু উচ্চ শিক্ষায়ো দিব নোৱাৰা কিছুমান জীৱনৰ অমূল্য শিক্ষা আমাৰ মানুহবোৰৰ আছে। অজলা হ'লেও অনুভূতিৰ মূল্য তেওঁলোকে দিব জানে। প্ৰথম অলপ কষ্ট হৈছিল, বহু প্ৰশ্ন, বহু লজ্জা, শেষত বহুত মৰম আৰু আশীষ। আমাৰ মানুহখিনিয়ে জীৱনত ইমানেই ডাঙৰ সমস্যাৰ সৈতে যুঁজিছে, এইটো তেনেই সাধাৰণ কথা হৈ পৰিল। মই যে গাঁওখনৰ ইমান মৰমৰ, সেই কথা এতিয়াহে বুজিছোঁ। এতিয়া অনুতপ্তও হৈছোঁ।
যে এইখিনি মানুহক এৰি মই অতদিনে মৰিচিকা খেদি ফুৰিছিলোঁ। ইমান আদৰ, ইমান যত্ন। মোৰ বাবে সকলো যতনাই ৰাখিছে। সৰু সৰু কাপোৰ, কেঁথা, কেঁচুৱাৰ বাবে তাবিজ, মাদুলি, বহুত কিবা কিবি। এইবোৰ বিশ্বাস ময়ো নকৰোঁ, কিন্তু মই মৰমক বিশ্বাস কৰোঁ। সেয়া তেওঁলোকৰ নিভাজ মৰম। আয়ে মোক সুধি আছে, কি খাবলৈ মন গৈছে কচোন, মই বনাই দিম, নহ'লে যে কেঁচুৱাকণৰ লালতি পৰিব। চোৱাচোন মই কিমান সুখত আছোঁ। এই অকৃত্ৰিম ভালপোৱাৰ প্ৰতিদান মই দিব লাগিব তেওঁলোকক। মই ঠিক কৰিছোঁ, মোৰ শিক্ষাক অথলে যাবলৈ নিদিওঁ। পিতাইৰ সপোনটো মই পাহৰা নাই। মোৰ লক্ষ্য মই স্থিৰ কৰিলোঁ। তাইও এনেকৈয়ে ইয়াতে ডাঙৰ হ'ব। এডুব দুডুবকৈ তাই মোৰ লগে লগেই জীৱনৰ সৈতে মুখামুখি হ'বলৈ শিকিব। মোৰ শৈশৱৰ ৰংবোৰ তাইও সানি ল'ব তাইৰ গাত। মোৰ দৰেই নদীত সাঁতুৰিব তাই, গৰু পোৱালিৰ পিছে পিছে দৌৰিব, গছত বগাব সমনীয়াৰ লগত। মোৰ দৰেই কচু পাতৰ ছাতি লৈ সাকু পাৰ হৈ বতাহ বৰষুণৰ সৈতে মিতিৰালি কৰি শিক্ষা ল'ব তাই, জীৱনৰ শিক্ষা। মই জন্ম দিম তাইক। মোৰ সত্তাৰে সজা এটি জীৱন্ত পুতলা মোৰ। তাই অহাৰ পৰা ময়ো সলনি হৈছোঁ, মাতৃত্বৰ অৰ্থ বুজিছোঁ। তাইৰ বাবে জীৱন অমৃত সৃষ্টি হৈছে মোৰ বুকুত। মনস্তত্বৰে মই পৰিপূৰ্ণ মাতৃ যেন অনুভৱ কৰিছোঁ। তাইৰ কাৰণেই মই নীৰ পৰা মৃণালিনী হৈছোঁ। মোৰ ছোৱালী তাইৰ যে পিতা নাই মই জানিবই নিদিম। পিতা কেৱল জন্ম দিলেই হৈ নাযায়, এই কথা এদিন নিজেই বুজিব তাই। তাইৰ পিতা হ'ব এই গাঁৱৰ সেইসকল মানুহ যি বহু উচ্চ শিক্ষিত লোকতকৈও উচ্চ চিন্তাৰে তাইক স্বীকৃতি দিছে। তাইৰ আইৰ হ'ব সেই প্ৰতিগৰাকী নাৰী যি উপেক্ষিতা হৈও নিজৰ স্বাভিমানৰ বাবে যুঁজ দিছে। চিন্তা নকৰিবা, তোমাৰ নামেৰেই তাইৰ নাম দিম, ৰাগিনী। কথা দিছিলোঁ নহয় তোমাক, মই কথা ৰাখিব জানো ৰাজ। বহুত কথাই থাকিল, কিন্তু আৰু লিখাৰ প্ৰয়োজন অনুভৱ নকৰোঁ। যদি জীৱনত কোনোবা ক্ষণত প্ৰয়োজন অনুভৱ কৰা, কেতিয়াবা নিজৰ তেজ প্ৰবাহিত সেই নিষ্পাপ জীৱনটিক চাবলৈ ইচ্ছা হয়, যাক তুমি ফৰচেপৰ আগত এৰি দিবলৈ ক'ব পাৰিলা, তেন্তে আহিবা মোৰ নৈপৰীয়া অখ্যাত গাঁওখনলৈ। আঁতৰৰ পৰাই চাই যাবা তাইক। ওচৰলৈ আহি নিজা পৰিচয় নিদিবা, কাৰণ তাই হয়তো তেতিয়া ঘিণ কৰিবলৈ ল'ব প্ৰতিজন পিতৃক, যিটো মই নিবিচাৰোঁ। আজিলৈ সামৰিলোঁ, আচলতে একেবাৰেই সামৰিলোঁ। ইতি মৃণালিনী।